ফোন কৰিলে অ এই মানুহটো নাথাকে মানে বৰ দিগদাৰ যোনটো মানুহে ফোন কৰি থাকে এইবোৰ অ হেল্ল' বাইদেউ অ কোন বাৰু মই আকৌ বাৰ্বি অ তুমিহে ফোন কৰিলা এজনীয়ে কৰোণাখন বিয়া পাবলৈ ৰিচিভ নকৰিলেও দিগদাৰ এতিয়া অ তুমি নহয় দুপৰীয়াখন কেলে ফোন কৰিলা কিয় ফোন কৰিলোঁ মানে আপোনালোকৰ খবৰ ল'বলৈ তুমিও যে আৰু দেই কি জানো এনেকৈ ফোন নকৰে মোবাইলে চবাইলে গোটেই কৰোণা বিয়পে কি নহ'ব নহয় আমাৰ মহিলা কমিটিত মই সেইদিনাখন মিটিং দিছোঁ মিটিং দিব কৈছোঁ যে আপোনালোকে তালি বজাওক থালি বজাওক মুদিয়ে আৰু যি কৰিবলৈ দিছে মুঠতে চব কৰক আৰু কৰোণা মুঠতে যাব লাগে সেইদিনা বিমান আহিছিলে নহয় এয়া আমাৰ গাঁৱৰ যে হিমৰ বিমান সি কৈছে নহয় মোক বোলে খুৰীদেউ এই নাচাই কৈছে নাচানে আমেৰিকাত যে নাচা আছে নাচাই কৈছে আপোনাৰ ফোনতো বাহিৰৰ মানুহে ফোন কৰিলে কৰোণা হ'ব পাৰে মই যে তোমালোকক ফোন কৰিছোঁ মোৰ ভয় লাগিছে গম পাইছা নাই বাৰু তুমি এতিয়া মই মুখত সপাধি লৈছোঁ এতিয়া হে প্ৰভু মই ঠিকে কৈছোঁ তুমি সুধি থাকিব নালাগে মই ঠিকে কৈছোঁ ফোন ৰাখা এনেকৈ ফোন কৰি থাকিবা কৰোণা বিয়পিবলৈ ৰাখা ফোন নকৰোঁ এইখন মানে মানুহবোৰ কথা চথাবোৰ ক'লেও বুজি নাপায় কৃষ্ণ আৰু দেই গো কৰোণা গো যাব লাগে আৰু দেই কৃষ্ণ আৰে কি আচৰিত মানুহ কি হ'ল হে তোমাৰ মনে মনে কি ভুল কৰি আছা তুমি ইমানকে আছো মানে তুমি জানা জানো তোমাৰ বৈৰাই তাত কি কৰি ঘূৰি ফুৰিছে হা বৌয়ে আকৌ কি ক'লে আমি এই লকডাউনত ঘৰত সোমাই আছোঁ আৰু তেওঁ তাত কৰোণাৰ ওপৰত হেনো মিটিং মাৰি ফুৰিছে এই তোমালোকৰ গাঁৱৰ কি সন্থা মহিলা সন্থাৰ মানুহ কেইগৰাকীৰ লগত এই বৌজনী যে নহয় কৰোণাই মানে অকল তেওঁ খেপালে ৰ'বা মই দাদালৈ ফোন কৰিছোঁ এই কৰোণা দালো কম বস্তু নহয় জীৱনটো একদম মৰণা কৰি পেলাইছে একে ঠাইতে ঘূৰিয়ে আছোঁ আৰু আমাৰ এই মানুহজনী সেইজনী হৈ পেলাই কম তাই মোক ঘূৰাওঁতে এই জীৱনটো একদম ধান গুটি পৰা দি পেলাই দিলে একো এটা ভাল খাবলৈও নাই ক'ৰবাত যাবলৈও নাই আৰু আমাৰ চৰকাৰে একদম ৰঙা পানীকণো বন্ধ কৰি থৈ দিয়ে চুলি কাটিবলৈ এতিয়া চেলুনখনো বন্ধ চেছ দিলে আৰু মোৰ ফোনটো পাইছে মোৰ ফোনটো আনি দেচোন হেল্ল' দাদা হেল্ল' ক ভালে আছ তহঁত আছোঁ আৰু ডিঙিটোতে মূৰটো লগাই তহঁতৰ আমাৰো ভালেই গম পাইছোঁ নহয় কৰোণাই গোটেইখন কি কৰিছে আচ্ছা হেই কেলে চৰি আছ তোৰ দেওৰে ফোন কৰিছে একেবাৰে ফোনত কথা পাতিলে নহয় ফোন থক বুলি কৈছে নহয় বাৰে প্ৰতি আপোনাক কিমান শিকাব লাগে বাৰু হা এই মোবাইলত ফোন কৰিলে যে কৰোণা আহিব মই আপোনাক বাৰে প্ৰতি শুওঁতে খাওঁতে উঠোঁতে বহোঁতে কৈ আছোঁ নে নাই বাৰু একেবাৰে বৰ সহোদৰ ভাইটো হা চহৰলৈ গৈ কোনোবাইদিনাখন আহিছে আপোনাক খবৰ ল'বলৈ আহিছে এতিয়া বৰ কৰোণা সময়ত মানুহ হিংসা মানে গম পাইছে নাই হিংসা আমি শান্তিয়ে থকা দেখিব নোৱাৰে সিহঁতে ফোন থওক একদম ঘৰনীয়া কথা শুনক তই কেলে কেটকেটাই আছ বাৰু শান্তিয়ে কথা পাতিব দেচোন অকণমান এই বৰকৈ বাহিৰলৈ ওলাই মেলি নুফুৰিবি আৰু যিমান পাৰ চাফ চিকুণকৈ থাকিবি বৌক কথাবোৰ বুজাবি অলপ আজি আমাৰ গৰাকীৰ লগত কথা পাতোঁতে বোলে কিবা উল্টা পুল্টা এগালে তাইলৈ ফোন কৰিছিল নি তহঁতি এই বতাহীজনীয়ে বাৰু মোৰ কথা শুনিব নি তই কচোন তাই নিজে ডাক্তৰ এই মাজে মাজে চাইণ্টিষ্ট নে কি বোলে সেইডালো হয়
গোটেই গাঁৱত মিটিং মাৰি গোটেই তহিলং দি ফুৰিছে তাহাঁতি বোলে কিবা সজাগতা সভা পাতিছে অঁ এই কৰোণা তালে খাই দিছে আৰু বুজিছনে এই অলপ তয়ে বুজাবিচোন তাইক আৰু শুন এইটো সময়ত বহুত উৰা বাতৰি ওলাব এইবোৰ বিশ্বাস নকৰিবি বৌক কথাবোৰ অলপ বুজাবি গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ সজাগতা আনিব নালাগে ঘৰত থাকিও মানুহে সজাগতা আনিব পাৰে ঘৰত থাক আৰু সমাজৰ কল্যাণ কৰ জৰুৰী কাম নাথাকিলে তয়ো বাহিৰলৈ ওলাই যাবৰ দৰকাৰ নাই আৰু গ'লেও মুখত মাস্কখন লগাই যাবি আৰু হাত নোধোৱাকৈ বস্তুবোৰ নুচুবি অঁ বুজি পালোঁ এতিয়া বুজি পালোঁ অঁ মই মানি চলিম দে মই তাইকো কৈ চাম বাৰু তয়ো খালি অলপ বুজাবি তাইক বুজিছ অঁ অঁ হ'ব দে ৰাখিছোঁ দে অঁ বিশ্ব মহামাৰীৰ এই সময়ছোৱাত আহকচোন বন্ধুসকল আমি লগে ভাগে চৰকাৰ প্ৰশাসন তথা চিকিৎসকসকলক সহায়ৰ হাত আগবঢ়াওঁ প্ৰথমেই আমি অন্ধবিশ্বাস নামৰ মহামাৰীবিধৰ পৰা নিজকে মুক্ত কৰি কৰোণাৰ বিৰুদ্ধে যুঁজ দিওঁ সজাগ হওক ঘৰতে থাকি নিজৰ কৰণীয়খিনি সমাজৰ বাবে কৰি যাওক আৰু প্ৰয়োজন হ'লে ঘৰৰ পৰা বাহিৰ নহ'ব যদি প্ৰয়োজনীয় কিবা কাম থাকে তেতিয়াহ'লে মাস্ক পৰিধান কৰক আৰু চেনিটাইজাৰ ইউজ কৰক সুস্থ থাকক সুৰক্ষিত থাকক কোনেও কোনো ধৰণৰ উৰা বাতৰি প্ৰচাৰ নকৰে নতুবা কোনো ধৰণৰ উৰা বাতৰিক বিশ্বাস নকৰে ভিডিঅ'টোৰ জৰিয়তে আমি গাঁওসমূহত চলি অহা উৰা বাতৰিসমূহৰ এটা আভাস দিব বিচাৰিছোঁ গতিকে শিক্ষিত সমাজে সেই উৰা বাতৰিসমূহৰ নিৰ্মূলৰ বাবে চেষ্টা কৰা উচিত ধন্যবাদ